আচ্ছা ঠিক আছে আমি মই এতিয়াই গম পাইছোঁ তাৰমানে যিখন পেচেঞ্জাৰ ট্ৰেইন আমাৰ ডাউন পেচেঞ্জাৰ ট্ৰেইন তিনিচুকীয়া লামডিং সেইখনত আমাৰ লোকেল পুলিচ মই শুনামতে তাত তেওঁলোকৰ হেডকোৱাৰ্টাৰ DSP ছাৰো আহিছিল তেওঁলোকে 10 বস্তা চুপাৰি ধৰিছে 10 বস্তা চুপাৰি ধৰিছে আৰু এজন মানুহ ধৰিছে বুলি কৈছে আমাক আৰু তেওঁলোকে অলৰেডি কেছটো GRPক হেণ্ডঅভাৰ কৰিব তেওঁলোকে FIR লিখি আছে আৰু লোকজন সহ আমাক FIR সমজাব তেতিয়াহে মই ডিটেইলছটো গম পাম কিন্তু আমাক প্ৰথমে অৱগত কৰা নাছিলে কিন্তু পিছত ফোন যোগে জনাইছে আৰু বৰ্তমান চুপাৰিখিনি ইয়াতে আছে চুপাৰি 10 বেগ ইয়াতে আছে তেওঁলোকে FIR সহ যেতিয়া আমাক সমজাব তেতিয়া আমি বস্তুখিনি সমজি ল'ম হয় হয় মই ইয়াত ডিফু GRP ইনচাৰ্জ কি ক'লে ট্ৰেইন এইটো তিনিচুকীয়া লামডিং যিখন ডাউন পেচেঞ্জাৰ আহে যে তেওঁলোকে কোৱা মতে এজনে বুলি কৈছে নাম ঠিকনা বৰ্তমানলৈকে মই পোৱা নাই তেওঁলোকে যেতিয়া FIR সহ মোক সমজাব তেতিয়া মই কাৰণ মই মানুহখিনিয়ে পোৱা নাই মই বৰ্তমান নাজানিম এইখিনি মোৰ গুড নেমটো হৈ গ'ল ডিফু IC GRP ASI মণি মেছ